ইয়াৰ লাগি আৰু চেণ্ডেলযোৰ কিয় পিন্ধি আহিব লগা হ'লে চাহপাত দিলিয়ে হে হৰি আগৰে চাহপাতৰ গেদা আছে যদি দিলিয়ে হয় এয়া দুটা পিয়াজ পাইছো হা গোটেই বজাৰখনত দুটা পিয়াজে পালি বস্তুৰ যিহে জুইচাই দাম বজাৰ কৰিবহে ভয় লগা হৈছে আহাইলা কত মৰি থাকে নামেদি মাতি থাকা মৰমতে মাতছো কিয়নো খং কৰা হয় এয়া বজাৰ কৰি লৈ আহিছো এয়া দুটা পিয়াজ পাইছো হা গোটেই বজাৰখনত দুটা পিয়াজে পালি পাইছো যি টানি ধুই লৈ আহিছো মানুহ মাজৰ পেৰে তেও আকৌ দাঁতি সিজেনি তোৰ এইকেইটা পিয়াজেদি একমাহ খাব লাগব আৰু একমাহ এটাৰ 15 দিন এটাৰ 15 দিন পালি বাকলকেইটাও পেলাই নেদবি গম পাইছা বজাৰ কৰাহে জানে ঘৰত বহি থাকিলে কি গম পাবি আৰু দেখোন বৰ তিয়হ খাই ভাল পায় এয়া তিয়হ লৈ আহিছো এইটো তিয়হ বজাৰতে ওলাইছি ৰে ঠিকাৰে নাই দেখোন কেনে কৰি এই বজাৰত নলেলি কৰ পৰা আনিম আকৌ এইটো মই বৰ ধুক খাওঁ কৰি থাকা সেইটোও খাব লাগিব তিয়হ তিতা চিতা নুগুচবি হেঁকে মাৰি দিবি আৰু কিবা আনিছিলো পাহিলোৱে নহয় যা এতিয়া ভাতত লাগে যা হেঁকে থাকিব নালাগে নাচাই কি একেটা বুদ্ধা কৰি থাকে আল্লাহ খাব পাইছাতো এটা মুনিটো মাছে মা মাথাত কুবে কিমান কষ্ট কৰি আনিছো তাই মইহে জানো এইবিলাক বজাৰত লহেগা আছা নাই ঘৰত ফুকুলা মই আহিলো একবাৰ খবৰ ল'বা চাহ তাহে বহাব লাগে নেকি কিয় মৰে এতিয়া দিকে দিয়া তইনো আকৌ পটকা কৰ পৰা আহিলি নাই এনে গাঁওখন ফুৰিব আহিছিলো ভাবিলো লক্ষিকা হাততে সোমাই যাওঁ বহুত দিন খাওঁ নাই বৰ যদি একাপ চাহো খোৱা নাই চাহ এইটো ভাবছিলো সেইটোৱে হ'লে চেনি লাগব 2 চামুচ চাপা কাপ 1 চামুচ আকৌ বিস্কুটো দিব লাগব কি ভাবা ৰলি আকৌ নাই আকৌ ভাবা নাই মানে আমাৰ বৌৰে একমাহ মান হ'লে মাকৰ ঘৰত যোৱা ঘূৰিয়ে অহা নাই বৌ গেল কি হ'ল লক্ষিকাই দেখো বৰ ধুনীয়া চাহ বনোৱা কা মই চাহটা বেছি নাখাবি ডায়েবেটিছ হোৱা হৈছে চাহ খালি ডায়েবেটিছ বৌ বলছো একমাহ ধৰি ঘৰতে আছে ক'ৰ পৰা আহিলি নাই কেছিল আহিল আকৌ তাৰমানে বহুত দিন ঘৰত নাই যে সেইকাৰণে নোহোৱা অহা নাই পাইছিলো হ'ব ভালে আছা অলপ কিনাইছা মানুহটো হেৰি বহুত দিন বৰ আজি চাহ খোৱা নাই সেইকাৰণে আজি ইফালে আহোঁতে ভাবিলো চাহ একাপ খাই যাওঁ ভালে কৰিলি তুমি ভিতৰত যাম মই বহাম দে চাহ ভকলা আহিছে অলপ মই বহাম দে চাহ ঠিক আছে অহল্যা কি কৰি আছা চাহপাত দি আছো চাহপাত দিলিয়ে হে হৰি আগৰে চাহপাতৰ গেদা আছে যদি দিলিয়ে হয় বাবা ইমান সময় হ'ল কিনো কৰাক লাগছে ফল ইমান দিনৰ মূৰত মানুহ এটা আহিছে ঘৰত ভালকেহে খুৱাই খেদাব লাগে আপুনি দেখোন বেলেগহে খুৱাই দিবা বেলেগ মানে কি গম পাবি সি চাহত জুতি পালি আহিয়ে থাকবই আৰু ইয়াতে চেনি নেদবি দে নিমখ দিবা আজি নিমখ দি কি হ'ব আজন কৰাইহে জানে কি গম পাবি তই মানুহে এইটো চাহ বনাবা দিছো একদম মজা বনাইছি সঁচা নেকি দে কাকাৰ লাগি নাখাই দে তেওঁ চাহ বাদে দিছে নেকি দে পিছে মই খাবা চাহ মানে ভাল হৈছে বিৰাট ভাল হৈছে মানে ইমান ভাল হৈছে মোৰ মানে মুখে তো এডজাষ্ট কৰিব পাৰা চাহ বনাইছে নাই নাই চব ঠিকে আছে ভাল লাগছে দে মই যাওঁ নেকি যায় নেকি ভাত খাই যায় নেকি নাংগে দে ভাত খালি ভাল পালো হয় চাহ একাপ খাওঁতে মোৰ চব কৈছি না ইমান দিনৰ মূৰত আহিছিলে দে চেৰাটো হ'ব দে যা কেনে খাখেৰি খাৱা
অ শুনছা হাত হৈছে হাল না যৌ পিছে ইয়াৰ লাগি আৰু চেণ্ডেলযোৰ কিয় পিন্ধি আহিব লগা হ'লে চেণ্ডেল পিন্ধি নাহি কি ঘৰত সজাই থব লাগে নেকি খৈ যাবই মই দেখা নাই খালি ভৰি দি আছো কি চেঙেৰে কিয় উঠানো মই কিন্তু আপোনাৰ বিয়া হৈ আহাৰ পে চাই আছো চাই নাখেৰে কি কৰি থাকিবি পিছে হ'লে হা আৰু মোক কাপোৰ লাগে মই দুইযোৰ কাপোৰ দি থাকিব নোৱাৰো আৰু লাগে কাপোৰ বাকত দুখ ভৰ্তি হৈ গৈছে হা মোক দেখা নাই এটা জানিয়াই দি যুগ যুগ খেৰে আছো মাৰি দিম বাহেনি ভাত খা যদি নাখা যদি নাই কি যি বিয়া কৰালো চালা লখাই নেকি এইটো মই ফেলাই 500 টকা কাহি দিবি 500 টকাটো সেইদিনাখনে দিবা গৈছিলো তই ঘৰত নোহোৱা পাই নিদিলো কি ঘৰত নহয় পাই নিদিবি মোৰ টিটো এনে আছে নি ঘৰত টিটো আকৌ হিচাপ পত্ৰ নাজানি বুলি দিয়া নহলা এই লখাই কৈ দিছো কিন্তু হে এই ফালা হৰি পৰি আছে একদম মূৰত মাৰি দি মুণ্ডা চিঙি হৰি পৰব হয় নেকি নহয় দিম দে তই ভালে আছা নে মোৰ বহুতো টিটো বেমাৰ দিবা মা তাই পইচাটো লখাই হ'ব ঐ নাকানবি তই দোকানে মোৰ চেণ্ডেলৰ কাপোৰ চাপোৰ হলকাই লৈ যা নালগে যা হ'ব যা কান্দা কাটা নকৰিবি যা হ'ব যা 500 টকা লাগে দিমলো 500 টকা লখেক চিনি পোৱা নাই বাঘন নেমুৱেদি কাণ খুজোৱা লখেই হয় কি হল এখানে আনছিলো হে শেষে হল দেখোনে কাপোৰ কৰিলি নেকি বহুতখিনি অলপমানহে দেখোন অলপ কৰিলি আৰু খাটি কৰিব লগাখিনি কৰি আছো কি কৰি আছে সৰু সৰু মাৰি কিনো কৰাৱে দেখা নাই কলগেট হে বল নতুনকে এটা আনবা নৰা যায় আৰু নতুনকে আনবা লাগব হেই 14 গোষ্ঠী মৰি গেলা জুয়াংঠা ঘুই ঘুই তোক ধৰি কলগেট আনি মই তো হবা পাৰা নাই চালা কি হ'ব কেনকে আৰ্জন কৰি আছো মইহে জানো একদম খাই হৈছে খাই ও লহাইকা এ ওলা কা ৰাখনে অ বৌ বঢ়িয়া ভালে আছা বৌ কি লখাইকা নাই নেকি নাই অকবাত ওলাই গৈছে পিছে বৌ বাকী খবৰ ভাল এ নকবি দেৱাই ফুকলা ঘৰত খাবা একো নাই মানুহটো যে ইমান চিপিৰা মই তা এৰবাও নহয় ধৰবাও নহয় ঐ বৌ জীৱনত বহুত মানুহ লগ পালো কিন্তু লখাইকাৰ নিচিনা চিপিৰা কিপিন মই দেখা নাই মই তা বুজিয়ে পাও নাই কি কৰিলে ভাল হ'ব মানুহ ইমান চিপিৰা হ'ব লাগে নহয় ৰচো বৌ তই দেখোন একমাহ ধৰি এইযোৰ ড্ৰেছে পিন্ধি আছা কাপোৰ নাই নেকি ঘৰত নিজেতো আনি নেদে মায়ে ঘৰৰ পৰা আনা কিযোৰ পিন্ধবা নেদে হৈ যাব বোলে কি হ'ব ইয়াৰ লগত এই বৌ মই এটা কথা ভাবছো কি কথা তই যে এনেকে চলবা নোৱাৰিবি গতিকে কাম এটা কৰিব লাগিব কুকুৰৰ নেচ হেপানা বান্ধিলো কোন নহয় হা কিন্তু বেলেগ এটা কাম কৰিব লাগিব চিধা হ'বনে একদম হৈ যাব কিন্তু মই যি কথা কৰিব লাগিব কৰিবি না শুন পিছে বুঝি পাইছা এটা এই বৌ ইমান বকা বকি থাকোতে গলটো কিবা শুকি গেলে গতিকে গাখীৰ দিয়া চাহ একাপ খাব পাৰি ভাল লাগিল হয় হ'ব দে আজি নিমখ নেবি আকৌ লখেই সেইদিনা নিমখ দিয়া চাহ গৈছিল নহয় দিনটো কৈতা মই মজা